Hello student, HSLC 2025 আমি জেনাৰেল মেথছত কি চাব লাগিব, কি আহিব, কেনেদৰে ষ্টাডি কৰি গ'লে তোমালোকে পৰীক্ষা হলত 100 মাৰ্কছৰ এনসাৰ কৰিব পাৰিবা, সেই বিষয়ে AtoZ নিউ syllabus মই তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি মোক যেন উৎসাহিত কৰা। তাৰোপৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকেও মই দিয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আগতীয়াকৈ পাবা। আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে জেনাৰেল মেথছৰ পেপাৰখন দুটা ছেকশ্যনত হ'ব। ছেকশ্যন A 45 মাৰ্কছ MCQ থাকিব, যিবিলাক MCQ তোমালোকে OMR শ্বীটত ফিল আপ কৰিব লাগিব। কোনটো চেপ্টাৰৰ পৰা কিমানটা MCQ আহিব, মেট্ৰিক পৰীক্ষাত কিমানটা MCQ আহিব কোনটো চেপ্টাৰৰ পৰা, বাকী এনে আমাৰ লং কুৱেশ্যন কিমান আহিব, AtoZ সকলো এই ভিডিঅ'টোত তোমালোকে পাবা। তাৰোপৰি ছেকশ্যন Bত তোমালোকে 45 মাৰ্কছৰ কুৱেশ্যন পাবা, য'ত তোমালোকৰ 2 মাৰ্কছৰ 5টা কুৱেশ্যন থাকিব, 3 মাৰ্কছৰ থাকিব মিনিমাম 9টা কুৱেশ্যন, 9টা কুৱেশ্যন, আৰু 4 মাৰ্কছত থাকিব 2টা কুৱেশ্যন তোমালোকে পাবা। ছেকশ্যন Bৰ কোনবোৰ কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট বা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, সেই সকলোবোৰ আঁতিগুৰি মাৰি চেপ্টাৰ ৱাইজত পুংখানুপুংখভাৱে তোমালোকে পাবা। কেৱল মাথো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নতুন ভিডিঅ' দিলে নটিফিকেশ্যন পোৱা। আহা তেতিয়াহ'লে পলম নকৰি ক'ত কি কেনেদৰে চাব লাগিব, কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব, ভিডিঅ'টো চাই লওঁ আহা। এতিয়া চোৱা, তোমালোকে আমাৰ যিটো ৰিভিজন আছে, ৰিভিজনৰ পৰা তোমালোকৰ আমাৰ লাগিব আপ টু ৰিভিজন 5লৈকে, অৰ্থাৎ ৰিভিজন 1, ৰিভিজন 2, ৰিভিজন 3, ৰিভিজন 4, ৰিভিজন 5লৈকে আমাক লাগিব। ৰিভিজন 6টো আমাক নালাগে। এই ৰিভিজনৰ পৰা তোমালোকৰ টোটেল থাকিব 6 মাৰ্ক। এই 6 মাৰ্কৰ ভিতৰত 4টা থাকিব তোমালোকৰ MCQ আৰু 2 নম্বৰৰ 2 মাৰ্কছৰ এটা কুৱেশ্যন থাকিব। ঠিক আছে, তো ৰিভিজনৰ পৰা 6 মাৰ্ক থাকিব, তোমালোকে লক্ষ্য কৰিবা ভালদৰে। তো 4টা MCQ থাকিব আৰু এটা 2 মাৰ্কছৰ কুৱেশ্যন থাকিব। তোমালোকৰ চেপ্টাৰ 1 যিটো বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ ক'লোঁ, ৰিয়েল নাম্বাৰৰ পৰা আমাৰ হোল চেপ্টাৰটোৱে লাগিব। ইয়াত কোনো সকলোখিনি চাব লাগিব। ইয়াৰ পৰা MCQ থাকিব 3 নম্বৰ, 3 মাৰ্কছ MCQ 3টা থাকিব, আৰু তোমাৰ 2 মাৰ্কছৰ এটা কুৱেশ্যন থাকিব। টোটেল তোমাৰ আহি গ'ল আমাৰ এটা 5 মাৰ্ক। চেপ্টাৰ 2ৰ পৰা লাগিব আমাৰ পলিনমিয়েলছ, বহুপদৰ পৰা হোল চেপ্টাৰটোৱে তোমালোকক লাগিব। ইয়াত 8 মাৰ্ক থাকিব। আটাইতকৈ ইয়াত তোমাৰ 4 মাৰ্কছৰ এটা কুৱেশ্যন আহিব, পেপাৰৰ একেবাৰে শেষত থাকিব এইটো। এইটো 4 মাৰ্কছৰ এটা কুৱেশ্যন থাকিব, আৰু 4টা তোমালোকৰ 4 মাৰ্কছ থাকিব MCQ। নাম্বাৰ 3 চোৱা, চেপ্টাৰ 3ত তোমাৰ লাইনাৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ, দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, এইটোও হোল চেপ্টাৰ লাগিব তোমালোকৰ। তো এই হোল চেপ্টাৰৰ যদিও তোমাৰ চেপ্টাৰ 3 হোল লাগিব, তো তাত তোমাৰ টোটেল মাৰ্কছ থাকিব তোমাৰ 7ৰ পৰা 3 মাৰ্কছ থাকিব MCQ, 3টা MCQ থাকিব, আৰু 3 মাৰ্কছৰ এটা তোমালোকৰ কুৱেশ্যন থাকিব। তাৰপিছত নেক্সটটো যদি আমি চাব যাওঁ, চেপ্টাৰ 4ত যদি আমি যাওঁ, চেপ্টাৰ 4 চোৱা, চেপ্টাৰ 4ত তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যন, দ্বিঘাত সমীকৰণৰ পৰা তোমালোকৰ আহিব। দ্বিঘাত সমীকৰণটো হোল চেপ্টাৰ লাগিব। এই হোল চেপ্টাৰত টোটেল তোমালোকৰ 6 মাৰ্ক থাকিব, 3 মাৰ্কছ থাকিব MCQ, আৰু 3 মাৰ্কছৰ এটা কুৱেশ্যন থাকিব। চেপ্টাৰ 5 সমান্তৰ প্ৰগতি, সমান্তৰ প্ৰগতিৰ পৰা হোল চেপ্টাৰটো লাগিব। হোল চেপ্টাৰ সমান্তৰ প্ৰগতিৰ পৰা লাগিব। ইয়াতো তোমালোকৰ 6 মাৰ্ক থাকিব, 3টা MCQ থাকিব 3 মাৰ্কছ, আৰু 3 মাৰ্কছৰ এটা কুৱেশ্যন থাকিব। চেপ্টাৰ 6ত চোৱা, ট্ৰাইংগেল, ট্ৰাইংগেলত তোমাক গোটেইখিনি নালাগে,
ইয়াৰ আপ টু চেপ্টাৰ 6.3 লৈকে লাগিব অৰ্থাৎ 6.1 6.2 6.3 ইয়ালৈকে লাগিব তো ইয়াত চেপ্টাৰ 6ৰ পৰা ত্ৰিভুজৰ পৰা তোমালোকৰ টোটেল 6 মাৰ্ক থাকিব 3 মাৰ্কস থাকিব MCQ আৰু 3 মাৰ্কসৰ এটা কোৱেশ্চন থাকিব চেপ্টাৰ 7 স্থানাংক জ্যামিতি টোটেল 7 মাৰ্কস থাকিব এটো হোল চেপ্টাৰ লাগিব ঠিক আছে চেপ্টাৰ 7 ৰ পৰা 7 মাৰ্কস থাকিব 4 মাৰ্কস থাকিব MCQ 3 মাৰ্কস থাকিব এটা 3 মাৰ্কসৰ কোৱেশ্চন ঠিক আছে চেপ্টাৰ 8 ত্ৰিকোণমিতি ইন্ট্ৰডাকশন ইন ত্ৰিকোণমিতিৰ পৰিচয় থাকিব হোল চেপ্টাৰ এটো চেপ্টাৰ 8 ৰ তোমাৰ 7 মাৰ্কস থাকিব 3 মাৰ্কস থাকিব MCQ আৰু 4 মাৰ্কস থাকিব তোমাৰ 2 মাৰ্কসৰ দুটা কোৱেশ্চন থাকিব পাৰে 4 মাৰ্কস থাকিব তোমাৰ এটো লং কোৱেশ্চন 3টা MCQ থাকিব আৰু 4 মাৰ্ক বাকি তোমাৰ 2 মাৰ্কৰ হয়তো দুটা দিব পাৰে ঠিক আছে চেপ্টাৰ 9 টো আমাক কমপ্লিটলি নালাগে চেপ্টাৰ 9 টো আমাক নালাগে চেপ্টাৰ 10 লাগিব চেপ্টাৰ 10 সার্কুল 2 হোল চেপ্টাৰ লাগিব এই হোল চেপ্টাৰৰ পৰা তোমালোকৰ 6 মাৰ্ক থাকিব সার্কুলৰ পৰা 3 মাৰ্কস MCQ আৰু 3 মাৰ্কস তোমালোকৰ ৰিটেন থাকিব 3 মাৰ্কসৰ এটা কোৱেশ্চন থাকিব চেপ্টাৰ 11 কনস্ট্ৰাকশন অঙ্কনৰ পৰা আপ টু 11.1 টোৱে লাগে 11.2 নালাগে ঠিক আছে 11.1 ৰ পৰা তোমাৰ MCQ এটা নাথাকে চেপ্টাৰ 11 ত 4 মাৰ্কস থাকিব এটা অঙ্ক থাকিব পেপাৰৰ শেষৰ পিনে পাবা এটো 4 মাৰ্কসৰ তো এটাই থাকিব ঠিক আছে MCQ ইতিয়াত নাই টোটাল 4 মাৰ্কসে থাকিব 4 মাৰ্কসৰ এটা কোৱেশ্চন থাকিব MCQ নাথাকে 12 areas related to circle বৃত্ত সম্বন্ধীয় কালি আপ টু 10.2 লৈকে তোমালোকে এটো চাব লাগিব এটো 10.2 নহয় সৰি এটো 12 জি গতিকে হয় 12.2 12.1 12.2 এটো এক্সাৰসাইজ লাগিব এক্সাৰসাইজ 12.1 12.2 লাগিব টোটাল 6 মাৰ্ক থাকিব 3 মাৰ্কস MCQ 3 মাৰ্কসৰ এটা কোৱেশ্চন থাকিব চেপ্টাৰ 13 সারফেস এরিয়া এন্ড ভলিউমস পৃষ্ঠকালি আৰু আয়তন এটো লাগিব চেপ্টাৰ আপ টু এক্সাৰসাইজ তোমাৰ 13.2 13.1 আৰু 13.2 লাগিব টোটাল থাকিব 6 মাৰ্ক MCQ 3 মাৰ্কস আৰু 3 মাৰ্কসৰ এটা কোৱেশ্চন থাকিব 14 ষ্টেটিষ্টিক্সৰ পৰা পৰিসংখ্যাৰ পৰা আপ টু 14.3 14.42 নালাগে ইয়াত এটা এক্সাৰসাইজ নালাগে তো গতিকে 14.1 14.2 14.3 লৈকে লাগিব ইয়াত থাকিব 5 মাৰ্কস দুটা MCQ থাকিব 2 মাৰ্কস আৰু 3 মাৰ্কসৰ এটা কোৱেশ্চন থাকিব 15 ত প্ৰবাবিলিটি সম্ভাৱিতাত থাকিব তোমাৰ হোল চেপ্টাৰ ইয়াত 5 মাৰ্কস থাকিব টোটাল 3 মাৰ্কস থাকিব তোমাৰ MCQ আৰু 2 মাৰ্কসৰ এটা কোৱেশ্চন থাকিব টোটাল তোমালোকৰ MCQ এটো 45 MCQ হল আৰু এইটো আমাৰ কোৱেশ্চন 2 মাৰ্কস 3 মাৰ্কস 4 মাৰ্কসৰ কোৱেশ্চনত এটো 45 হল টোটালি 90 মাৰ্কস থাকিব আৰু তোমালোকৰ প্ৰ্যাকটিক্যাল 10 মাৰ্ক থাকিব টোটালি 100 মাৰ্ক তো এইখনে আছিল আজি তোমালোকৰ ম্যাথছৰ পেপাৰ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই ম্যাথছৰ কোনবিলাক চেপ্টাৰৰ পৰা কোনটো কোৱেশ্চন চাব লাগে সকলোবিলাক পাবা তো মই দি দিম তোমালোকক ঠিক আছে তো আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলো ধন্যবাদ